নমস্কাৰ সকলোকে স্বাগতম জনাইছো কনসেপ্ট লাৰ্নিংলৈ। ঠিক আছে আমি আৰম্ভ কৰোঁ। আমি আজি বিভিন্ন প্ৰকাৰৰ সংখ্যাৰ বিষয়ে শিকিম। এইটো মই ক্লাছ 9ৰ পুনৰ আলোচনাত থকা সংখ্যা প্ৰণালীৰ যিবিলাক সংখ্যা আছে সেইবিলাক সংখ্যাৰ বিষয়ে ক'ম, কাৰণ ইয়াৰ পিছত মই ক্লাছ 9ৰ প্ৰত্যেকটো অনুশীলনী সমাধান কৰাই দিয়ে যাম। তো ঠিক আছে, ইয়াতে আমি প্ৰথমতে দিয়া আছে স্বাভাৱিক সংখ্যাৰ বিষয়ে। তো স্বাভাৱিক সংখ্যা আমি ল'ম নম্বৰ 1 নেচাৰেল নম্বৰ। স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা means natural number। নামটোতে ধৰিব পাৰিছা স্বাভাৱিক। তো কি আমি কেনেকৈ মনত ৰাখিম? তো স্বাভাৱিকতে গণনা কৰা সংখ্যাবিলাকে কি হৈছে স্বাভাৱিক সংখ্যা। স্বাভাৱিকতে আমি কি কৰোঁ? গণনা কৰোঁ স্বাভাৱিকভাৱে গণনা কৰা সংখ্যাবোৰেই হৈছে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা তো মানুহ এটাক ক'ব দিলে সংখ্যাবোৰ আমি যিকোনো মানুহ এজনক যদি ক'ব দিয়া হয় সংখ্যাবোৰ কৈ যোৱা, তো মানুহজনেতো শূন্যৰ পৰা ষ্টাৰ্ট নকৰিব। মানুহজনে ক'ৰ পৰা ষ্টাৰ্ট কৰিব? মানুহজনে 1ৰ পৰা ষ্টাৰ্ট কৰিব। তো মানুহজনে কি কৰিছে? স্বাভাৱিকভাৱে গণনা কৰি গৈছে সংখ্যাবোৰ। তো আমি সেইদৰে মনত ৰাখিব পাৰোঁ যে স্বাভাৱিকভাৱে। তো স্বাভাৱিকভাৱে আমি কিহৰ পৰা গণনা কৰোঁ? স্বাভাৱিকভাৱে যেনেকৈ আমি আঙুলিকেইটা গণনা কৰিব দিলোঁ, তো 1 2 3 4 5 এনেকৈ গণনা কৰোঁ ন। তো ইয়াৰ পৰা মনত ৰাখিব যে স্বাভাৱিকতে গণনা কৰা সংখ্যাবিলাকেই কি হৈছে স্বাভাৱিক সংখ্যা। তো আমি এক্সাম্পলটো ল'ম 1 2 3 4 5 6 আপ টু ইনফাইনাইট। আমি নাজানো কিমান দূৰলৈকে যাব পাৰিম। তো অজস্ৰ স্বাভাৱিক সংখ্যা আছে। ইয়াৰ পিছত দিয়া আছে পূৰ্ণ সংখ্যা means whole number। একোৱেই নাই জাষ্ট যেতিয়া আমাৰ স্বাভাৱিক সংখ্যাই শূন্য সামৰি লয় সেইবিলাকে সংখ্যাই কি হৈছে স্বাভাৱিক পূৰ্ণ সংখ্যা। তো স্বাভাৱিক সংখ্যাই শূন্যক সামৰি নতুন নাম ল'লে সেইবোৰক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। পূৰ্ণ সংখ্যা বোলে। বুজি পাইছাই সকলোৱে যে স্বাভাৱিক সংখ্যাত যেতিয়া শূন্যটো সামৰি লোৱা হ'ব। এতিয়া স্বাভাৱিক সংখ্যাটো আমাৰ শূন্য নাছিল। স্বাভাৱিক সংখ্যাত ক'ৰ পৰা ষ্টাৰ্ট হৈছিল? 1 to ইনফাইনাইট। তো পূৰ্ণ সংখ্যাত আমি কি কৰিম? জাষ্ট 1ৰ লেফ্ট ছাইডত আমি শূন্যটো সামৰি ল'ম, পূৰ্ণ সংখ্যা বোলে। তো এক্সাম্পলটো কেনেকৈ ল'ম? আমি জাষ্ট 0টো পুট কৰি দিম। 0 1 2 3 4 5 আপ টু ইনফাইনাইট। তো স্বাভাৱিক সংখ্যাই যেতিয়া আমাৰ শূন্য সামৰি ল'ব সেইবিলাক সংখ্যাই হৈছে পূৰ্ণ সংখ্যা। নাম্বাৰ 3 তোমালোকে পাবা অখণ্ড সংখ্যা means integer number। তো ইয়াৰ কাৰণে মই কি কৰিম? এটা নাম্বাৰ লাইন ড্ৰ কৰিম, এটা সংখ্যা ৰেখা মই আঁকিম। তো সংখ্যা ৰেখাৰ মিডিল পইণ্টত মই 0ক ৰাখিম, আৰু এইটো লেফ্ট ছাইড আৰু এইটো ৰাইট ছাইড। তো ৰাইট ছাইডত মই 1 2 3 4 5 যিবিলাক প্লাছ নাম্বাৰ আছে সেইবিলাক ৰাখিম। তো এইফালে মাইনাছ নম্বৰবিলাক ৰাখিম যিবিলাক লেফ্ট ছাইডত হয়। -1 -2 -3 -4 -5। তো শূন্যৰ বাওঁফালে শূন্যৰ সোঁফালে এই আটাইবোৰ সংখ্যা সামৰি গোটেইবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা। ইয়াতে আকৌ দুটা পাৰ্ট আছে। এটা হৈছে ধনাত্মক অখণ্ড সংখ্যা, যিখিনি সংখ্যা শূন্যৰ সোঁফালে থাকে, আৰু ঋণাত্মক অখণ্ড সংখ্যা, যিখিনি সংখ্যা শূন্যৰ 0ৰ বাওঁফালে থাকে। তো এইবিলাক হৈছে তোমাৰ আপ টু ইনফাইনাইট যিমান দূৰ আছে অজস্ৰ সংখ্যা আছে এইবিলাক হৈছে ধনাত্মক অখণ্ড সংখ্যা। আৰু বাওঁফালে যিমানবোৰ সংখ্যা আছে এইবোৰ সংখ্যা হৈছে তোমাৰ ঋণাত্মক অখণ্ড সংখ্যা।
এইবোৰ হৈছে তোমাৰ ধনাত্মক অখণ্ড সংখ্যা মনত ৰাখিব একেবাৰে সহজ ধনাত্মক অখণ্ড সংখ্যা জাস্ট নাম্বাৰ লাইনৰ কনসেপ্টটো মনত ৰাখিলে হ'ল ধনাত্মক অখণ্ড সংখ্যা এইটো হৈছে তোমাৰ ঋণাত্মক সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা নম্বৰ 4 ত কোৱা হৈছে পৰিমেয় সংখ্যা আৰু নম্বৰ একেবাৰে সহজ জীৱৰ সংখ্যাক আমি কি কৰিব পাৰো জীৱৰ সংখ্যাক আমি ঠিক আছে p by q আকাৰত প্ৰকাশ কৰিব পাৰিম q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু কি এটা কন্ডিশন থাকিব লাগিব যত pq কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব pq অখণ্ড সংখ্যা হ'ব লাগিব লগতে আকৌ এটা কথা মনত ৰাখিব লাগিব q মান 0 হ'ব নোৱাৰিব যেটো হৰ আছে এই হৰটো 0 হ'ব নোৱাৰিব তো উদাহৰণ যদি আমাক দিব দিয়ে एग्जांपल যদি আমি লও তুমি 1 2 3 4 5 আমি লব পাৰো কাৰণ এই আটাইবোৰ হৰৰ তলতে আমি 1 টো দেখাব পাৰো যত এটো কি হ'ব p by q আকাৰ হ'ব আৰু q ৰ মানটো কি হ'ব নোৱাৰিব 0 নহয় তো এটা মই দেখাই আছো তোমালোকক সপোজ এটা ইয়াতে যে মই কলো 2 তো 2 তলত মই কি থাকে 2 তলত হলে আমি 1 থাকে এটো হাইড হৈ থাকে লুকাই থাকে তো এটো কি হৈছে p হৈছে আৰু এটো কি হৈছে q হৈছে যত q ৰ মানটো কি হোৱা নাই q ৰ মানটো 0 হোৱা নাই তো এই এটা কি হল 2 এটা কি হল পৰিমেয় সংখ্যা হৈছে একেদৰে অপৰিমেয় সংখ্যা নেক্সট ইটো আছে অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰ তো ইয়াৰ অলতাটো এটো যদি তোমালোকৰ মনত থাকে এটো অটোমেটিক্যালি মনত ৰাখি যাব জীৱৰ সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰি ঠিক আছে প্ৰকাশ কৰিব নোৱাৰি আৰু যত একে আগৰ নিচিনা কন্ডিশনটো যত pq কি হ'ব লাগিব pq যত pq অখণ্ড সংখ্যা আৰু q not equal 0 আৰু মই দুটা সংখ্যাৰ বিষয়ে তিনিটা সংখ্যাৰ বিষয়ে তোমালোকক কম মৌলিক সংখ্যা number 4 লৈছো এইটো হ'ল number 6 মৌলিক সংখ্যা prime number তো prime number কোনবিলাক হ'ব জীৱৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে যত উৎপাদক দুটাৰ কি হৈছে এটা হৈছে উৎপাদক 1 আৰু আন এটা কি হৈছে সংখ্যাটো নিজেই তো হেবিলাক সংখ্যা কি হৈছে মৌলিক সংখ্যা তো জীৱৰ সংখ্যাৰ একেবাৰে সৰু ক্লাছত পাই আহিছা জীৱৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক দুটা মাত্ৰ উৎপাদক যত এটা উৎপাদক এটা উৎপাদক 1 আৰু আনটো
আন্ত সংখ্যাটো নিজেই এক্সাম্পল এটা দিব পাৰিবানে এক্সাম্পল কি হ'ব টু কি হয় টুৰ উৎপাদক দুটা ক'ব পাৰিবানে 1 আৰু কি হয় টু নিজেই আৰু এটা কথা মনত ৰাখিবা যদি কোনোবাই সোধে যে সকলোতকৈ সৰু মৌলিক সংখ্যাটো কোৱাচোন তো সকলোতকৈ সৰু মৌলিক সংখ্যা কি 2 নম্বৰ 7 হৈছে যৌগিক সংখ্যা কম্পোজিট নাম্বার ইয়াৰ অলপটাটো জীৱৰ সংখ্যাৰ কি দুটাতকৈ বেছি উৎপাদক থাকে জীৱৰ সংখ্যাৰ দুটাতকৈ দুইতকৈ বেছি উৎপাদক থাকে সেইবোৰে কি হৈছে সেইবোৰে যৌগিক সংখ্যা মই একেবাৰে শৰ্টকৈ লিখি দি আছোঁ অকল মনত ৰখাৰ কাৰণে এইবোৰেই যৌগিক সংখ্যা ঠিক আছে যৌগিক সংখ্যা তো 4 হয় না নহয় 6 4 কেনেকৈ হ'ব 2 to 4 তো উৎপাদক দুটাতকৈ বেছি হৈছে নহয় তো সেইবিলাক সংখ্যা কি যৌগিক সংখ্যা তো আৰু নাম্বাৰ 8 ত কোপ্ৰাইম নাম্বাৰ ঠিক আছে পৰস্পৰ মৌলিক সংখ্যা নাম্বাৰ তো কি পৰস্পৰ মৌলিক সংখ্যা কি এনে এজন সংখ্যা য'ত সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কি হ'ব লাগিব 1 হ'ব লাগিব এনে এজোৰ সংখ্যা একদম সৰুকৈ লিখি দিছোঁ এনে এজোৰ সংখ্যা যাৰ সাধাৰণ উৎপাদক 1 হয় যেনে কিমান 2 7 ইয়াৰ কি সাধাৰণ উৎপাদকটো কি হৈছে 1 হৈছে আৰু বহুত আছে দুটা তিনিটামান পৰস্পৰ মৌলিক সংখ্যাৰ উদাহৰণ তোমালোকে কমেণ্টত জনাবাচোন